মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আগৰ ভিডিঅ'ত 13 পৃষ্ঠালৈকে দিয়া হৈছিল। এতিয়া আমি 14 পৃষ্ঠাৰ পৰা আৰম্ভ কৰোঁ। 14 পৃষ্ঠাত আছে গণনা কৰা আৰু খালী ঘৰত সংখ্যাটো লিখা। ইয়াত গণনা কৰিবলৈ দিছে আৰু খালী ঘৰত সংখ্যাটো লিখিবলৈ দিছে। আমাৰ প্ৰথম প্ৰশ্নত আছে চৰাই কেইটামান দিয়া আছে, গণনা কৰিবলৈ দিছে। কেইটা চৰাই আছে আমি ইয়াত গণনা কৰিম। এতিয়া কেইটা চৰাই আছেনো ইয়াত আমি যদি চাওঁ, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা। আমি কেইটা চৰাই পালোঁ ইয়াত? সাতটা। ইয়াৰ পিছত আমাৰ আছে পৰুৱা কেইটামান আছে। পৰুৱা কেইটা আছে আমি এতিয়া গণনা কৰিম। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, দহটা, 11টা। আমি কেইটা পালোঁ? 11টা। ইয়াত কমলা কেইটামান দিয়া আছে। কমলা কেইটা আছে গণনা কৰোঁ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, দহটা, 11টা, 12টা, 13টা, 14টা। আমি কেইটা পালোঁ কমলা? 14টা। ইয়াত কল কেইটামান দিয়া আছে। এতিয়া আমি চাওঁ কল কেইটা কল আছে ইয়াত। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা, 13টা, 14টা, 15টা, 16টা, 17টা, 18টা, 19টা, 20টা, 21টা। আমি কল কেইটা পালোঁ? 21টা। ইয়াত আমাক সুধিছে যে কোনটো গোটত বেছি সংখ্যক আছে। আমি যিহেতু দেখিলোঁ যে প্ৰথমতে আমি 7টা পালোঁ, তাৰপিছত পৰুৱা 11টা পালোঁ, কমলা 14টা পালোঁ আৰু কল 21টা পালোঁ। এতিয়া ইয়াৰ ভিতৰত কোনটো গোটত বেছি হ'ল? ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো? তোমালোকে নিশ্চয় ক'ব পাৰিছা বা নিশ্চয় তোমালোকে জানিছা যে বেছি সংখ্যক কি আছে? কল আছে। ইয়াৰ কোনটো গোটত বেছি সংখ্যক আছে? উত্তৰটো হ'ব ঘ নম্বৰ গোটত বা ঘ নম্বৰ গোটটোত কি আছে? কল। কল ইয়াত বেছি আছে। তোমালোকে কিতাপত এইখিনি কৰি ল'বা ধুনীয়াকৈ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহোঁ 14 পৃষ্ঠালৈ। ইয়াত দিয়া আছে আটাইতকৈ সৰু সংখ্যাটোত ঘেৰ দিয়া। আমি দেখিবলৈ পাইছোঁ প্ৰশ্ন এটাত 6টাকৈ সংখ্যা দিয়া আছে। সেই সংখ্যাটোৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি আমি উলিয়াব লাগে। এতিয়া চোৱা, ইয়াত দেখিছোঁ যে 12, 16, 10, 18, 19, 15। 12, 16, 10, 18, 19, 15। এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি? আমি এতিয়া ইয়াত যদি চাবলৈ যাওঁ আমি দেখা পাম কি যে 12 দেখিছোঁ 12 16তকৈ সৰু আছে, 12তকৈ সৰু 10 হ'ল, 10তকৈ আকৌ 18 ডাঙৰ হ'ব, 19ও ডাঙৰ হ'ব, 15 10তকৈ ডাঙৰ। মানে আমি ইয়াত দেখোঁতে অনুমান কৰিব পাৰিলোঁ যে ইয়াত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 10 হ'ব। কৰ। এতিয়া খ নম্বৰলৈ আহোঁ। খ নম্বৰ দিয়া আছে 38, 37, 32, 39, 36, 31। ইয়াত আমি দেখি গম পালোঁ আটাইতকৈ সৰু সংখ্যা কি হ'ব? 31। গ নম্বৰলৈ যাওঁ। গ নম্বৰত আমি দেখিলোঁ যে 47, 46, 40, 49, 48, 42। ইয়াৰ আটাইতকৈ সৰু সংখ্যা কি হ'ব বাৰু? 42 হ'ব নেকি বাৰু? নহয়, কাৰণ 42তকৈ সৰু আছে কি আছে? 40 হ'ব। এতিয়া তেনেদৰে আমি আকৌ তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। 49, 27, 38, 68, 25, 39। এতিয়া ইয়াত চাওঁ, ইয়াত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব বাৰু? 27 হ'ব নেকি বাৰু? নহয়, তাতকৈ আমি সৰু সংখ্যা ইয়াত পাইছোঁ। কি পাইছোঁ বাৰু তাতকৈ সৰু সংখ্যা? তোমালোকে নিশ্চয় ক'ব পাৰিছা যে আমি আটাইতকৈ সৰু সংখ্যা পাইছোঁ ইয়াত কি? 25। তেনেদৰে তাৰ পিছৰ প্ৰশ্নলৈ গৈছোঁ। 80, 67, 38, 45, 28 আৰু 16। ইয়াত আমি আটাইতকৈ সৰু সংখ্যা কি দেখিছোঁ? 16। এতিয়া আমাৰ প্ৰশ্ন আছে আটাইতকৈ ডাঙৰ সংখ্যাটোত ঘেৰ দিয়া। ক নম্বৰ প্ৰশ্নত আমি সংখ্যাকেইটা দেখিবলৈ পাইছোঁ। এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব বাৰু? তোমালোকে নিশ্চয় গম পাইছা কোনটো হ'ব, যে ইয়াত 72 সংখ্যাটো আমি আটাইতকৈ ডাঙৰ পাইছোঁ। ইয়াৰ পিছত আছে খ নম্বৰ। খ নম্বৰত 16, 80, 91, 84,
73, 65, 68 সংখ্যাকেইটা দিয়া আছে। ইয়াৰ ভিতৰত আমি ভালদৰে লক্ষ্য কৰিলে আমি দেখা পাম যে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 9, 10, 1। ইয়াৰ আমি স্থানমান চাই পেলাইও আমি উলিয়াব পাৰোঁ, একক দহক চাই যে এককৰ স্থানত কি আছে, দহকৰ স্থানৰ সংখ্যাখিনিৰ কি আছে। দহকৰ স্থানতো যোনটো ডাঙৰ হয় সেইটোৱে আমি ডাঙৰ বুলি ধৰিব পাৰোঁ, হয়নে? এতিয়া আমি তাৰ পিছলৈ যাওঁ যে ইয়াত আছে 89, 28, 37, 49, 56, 69, 82। ইয়াৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ কি দেখিছোঁ? ইয়াত আমি দেখিছোঁ যে 49টো ডাঙৰ। তাৰপিছত আছে আমাৰ ঘ নম্বৰত হ'ব কি? ইয়াত আমি গোটেই সংখ্যাখিনি চাই লওঁ। গোটেই সংখ্যাখিনিৰ ভিতৰত আমি কি দেখিম বাৰু? ইয়াত আমি এনেকৈ চালে 46, 57, 69, 53, 82, 45, 36। ইয়াৰ আমি আটাইতকৈ ডাঙৰ দেখিম 82। তেনেদৰে আমি ঙ নম্বৰত যাওঁ। ঙ নম্বৰত আমাৰ আছে কি? 83, 38, 47, 74, 82, 28, 39। ইয়াৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ কি দেখিছোঁ? ইয়াত আমি যদি একক দহককেও চাই কৰোঁ তেতিয়া কি হয় চোৱা তোমালোকে। দহকৰ স্থানৰ চাই পেলাই আমি ডাঙৰ সংখ্যা বাচিলে ইয়াত আমি দহকৰ স্থানত 8 দুটা সংখ্যাত আছে, হয়নে? তেনেকৈ আমি দুটা সংখ্যাত যদি পাওঁ তেতিয়া আমি আকৌ এককৰ স্থানটো চাব লাগিব যে এককৰ স্থানত কোনটো ডাঙৰ আছে। হয়, আমি ইয়াত দেখিছোঁ যে দুটা 8ৰ ঘৰৰ আমি দুটা সংখ্যা পাইছোঁ আৰু ইয়াত এটাত 3 আছে, এটাত 2 আছে এককৰ স্থানত। এতিয়া আমি যিহেতু জানো যে এইটো এককৰ স্থানত 3 আছে আৰু ইয়াত এককৰ স্থানত 2 আছে, 82, 83 হ'ল। 83 হ'লে ই ডাঙৰ হ'ব, 82টো সৰু হ'ব। তেনেদৰে আমি ইয়াত গম পালোঁ যে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 83। তেনেদৰে তোমালোকে বুজিব পাৰিছা চাগে এতিয়া নিশ্চয়। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ। এতিয়া আহোঁ সৰুৰ পৰা ডাঙৰলৈ একাধিক্ৰমে সজাই লিখা। এতিয়া প্ৰশ্নত 16, 28, 83, 57, 46, 38, 68 দিয়া আছে। এই সংখ্যাকেইটাৰ পৰা আটাইতকৈ সৰু সংখ্যা কি হ'ব? আমি দেখিছোঁ যে ইয়াত 16 সংখ্যাটোৱে আটাইতকৈ সৰু হ'ব। এতিয়া আমি প্ৰথমতে কি লিখিম? 16। এতিয়া 16তকৈ ডাঙৰ কি আছে? 16তকৈ ডাঙৰ আছে 28। 28তকৈ ডাঙৰ কি পাইছোঁ বাৰু? আমি 28তকৈ ডাঙৰ আছে 38। 38তকৈ ডাঙৰ আছে 46। 46তকৈ ডাঙৰ আছে 57। 57তকৈ ডাঙৰ আছে 68। 68তকৈ ডাঙৰ আছে কি? 83। হৈছেনে? এইটো ক নম্বৰ উত্তৰ আমাৰ। এতিয়া আমি খ নম্বৰত যাওঁ। 25, 72, 59, 78, 93, 52, 67। এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো আমি কি পাইছোঁ? 25। 25তকৈ ডাঙৰ আছে কি? 52। 52তকৈ ডাঙৰ আছে 5 ঘৰৰে আৰু এটা সংখ্যা আছে 5, 10, 9, 59। এতিয়া আমি চাওঁ 6 ঘৰৰ সংখ্যা কি আছে? 14, 7 আছে। এতিয়া 7ৰ ঘৰৰ সংখ্যা কি আছে চাওঁ। 7ৰ ঘৰৰ আমাৰ ইয়াত আমি দুটা সংখ্যা দেখিছোঁ, 7, 2 আৰু 7, 8। যিহেতু 7, 2টো সৰু হ'ব সি আগত বহিব আৰু 7, 8টো ডাঙৰ হ'ব সি পিছত বহিব। আৰু এটা আমি কি পাম? 9, 10, 3। এনেদৰে আমি সৰুৰ পৰা ডাঙৰলৈ সজাব পাৰিম। তোমালোকে নিশ্চয় কৰিব পাৰিবা। তোমালোকে গ আৰু ঘটো নিজেই কৰি চাবা। এতিয়া আমি আহোঁ দুটা সংখ্যাৰ তুলনা কৰিবলৈ কি কি চিন ব্যৱহাৰ কৰা হয় আমি এতিয়া সেইটো শিকি লওঁ আহা। এতিয়া আমাক যদি দুটা সংখ্যা দিয়া হয়, সংখ্যা দুটা কোনটো ডাঙৰ কোনটো সৰু আমি চিনি উলিয়াবলৈ কেইটামান চিন ব্যৱহাৰ কৰোঁ। এতিয়া আমাৰ যেতিয়া আমি এই চিনটো ব্যৱহাৰ কৰোঁ, মেলি থকা ছাইডৰ ফালে কি হ'ব তোমালোকে সদায় মন কৰিবা। এই মেলি থকা ছাইডে কি হ'ব? ডাঙৰ সংখ্যা হ'ব। মেলি থকা ফালে ডাঙৰ সংখ্যা হ'ব আৰু জাপ খাই থকাৰ ফালে কি সংখ্যা হয়? সৰু সংখ্যা হয়। এইটো তোমালোকে সদায় মনত ৰাখিবা যে এনেকৈ মেলি থোৱা ফালে কি হ'ব? ডাঙৰ হ'ব আৰু এই জাপ খাই থকাৰ ফালে কি হ'ব? সৰু হ'ব। যদি এই চিনটো উল্টাকৈও থাকে তেতিয়াও কি হ'ব? এই যোনফালে মেল খাই থাকিব মুখখন সেইটোৰ ফালে সংখ্যাটো কি হ'ব? ডাঙৰ হ'ব। গম পাইছানে? এইফালে ডাঙৰ হ'ব। যদি আমি ইয়াত 9 লিখোঁ, ইয়াত এইফালৰ সংখ্যাটো 9তকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। ই লাগিলে 8 হওক বা 1 হওক বা 0 হওক, যিয়ে নহওক 9তকৈ সৰু হ'ব লাগিব। তেনেদৰে যদি আমি এই চিনডাল ইয়াত দিয়া আছে, ইয়াত যদি আমি 9 লিখোঁ, ইয়াত আমি 8 লিখিব পাৰিম বা 7 লিখিব পাৰিম, তেনেদৰে লিখিব পাৰিম।
এতিয়া গম পাইছানে? আৰু যদি একেই সংখ্যা থাকে, এফালেও যদি 9 থাকে, এফালেও 9 থাকে, এফালেও 9 থাকে, তেতিয়া যদি আমাক কয় ইয়াত আমাৰ কি চিন ব্যৱহাৰ হ'ব, তেতিয়া ইয়াত কি চিন ব্যৱহাৰ হ'ব? সমান চিন ব্যৱহাৰ হ'ব। বুজি পাইছানে? এতিয়া কি হ'ব? আমাক কেইটামান সংখ্যা দিয়া আছে, সংখ্যাকেইটাত এই চিনকেইটা বহুৱাবলৈ দিছে। ইয়াত আছে 62 আৰু 47। এতিয়া 62 ডাঙৰ নে 47 ডাঙৰ? যিহেতু তোমালোকে জানা যে 62 ডাঙৰ, তেতিয়াহ'লে আমাৰ ইয়াত কি চিন ব্যৱহাৰ হ'ব? হৈছেনে? তাৰ পিছলৈ যাওঁ, 29 আৰু 89। এতিয়া 29 ডাঙৰ নে 89? যিহেতু 89 ডাঙৰ, 89 ফালে ডাঙৰ চিনটো বহিব। তাৰপিছত আছে 37, 37, যিহেতু সমান হ'ব, ইয়াত কি বহিব? সমান চিন বহিব। 60, 70, ইয়াত যিহেতু 70টো ডাঙৰ হ'ব, 70 ফালে ডাঙৰৰ চিনটো বহিব। ইয়াত 18 আৰু 11 আছে, যিহেতু আমি জানো 18 ডাঙৰ হ'ব, 18 ফালে ডাঙৰ চিনটো বহিব। ইয়াত 82 আৰু 37 আছে, ইয়াত 82 ফালে ডাঙৰ হ'ব। ইয়াত 28, 28 দুটা সমান হ'ব, সমান চিন হ'ব। ইয়াত 45 আৰু ইয়াত কি আছে? 54। ইয়াত 45 ডাঙৰ হ'ব নে 54 ডাঙৰ? যিহেতু 5, 10, 4, 5, 10, 4 ডাঙৰ হ'ব, সেইটো ডাঙৰৰ ফালে যাব। ইয়াত আছে 68 আৰু 38। ইয়াত কি হ'ব? 68টো ডাঙৰ হ'ব, ইয়াত 68 ফালে মুখ মেলা ছাইডটো বহিব। ইয়াত আছে 72 আৰু 27। ইয়াত কি হ'ব? 27টো সৰু হ'ব, 27ৰ ফালে সৰু ফালটো যাব, আৰু মেলি থকা মুখ মেলা ছাইডটো 72ৰ ফালে আহিব। হৈছেনে? তোমালোকে এনেদৰে সৰু, ডাঙৰ আৰু সমান চিনকেইটা নিশ্চয় বাছি উলিয়াব পাৰিছা। তোমালোকে এইখিনি কৰিবা। আমি ইয়াৰ পিছত কি আছে চাওঁ আহাচোন। এতিয়া আহোঁ আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা। কিছুমান সংখ্যা লিখোঁতে আমি এটা স্থানহে ব্যৱহাৰ কৰোঁ, সেই সংখ্যাবিলাকক কি হ'ব? এটা স্থানৰ সংখ্যা বুলি কোৱা হয়। আকৌ কিছুমান সংখ্যা আমি দুটা স্থান ব্যৱহাৰ কৰোঁ, সেইবিলাকক আমি কি ক'ম? দুটা স্থানত লিখিব পৰা সংখ্যা। এটা স্থানৰ সংখ্যাখিনি এককৰ, তাৰ দুটা স্থানত লিখিব পৰা সংখ্যা কি হ'ব? একক, দশক তেনেকৈ থাকিব, আৰু তিনিটা স্থানত আহিলে কি হ'ব? একক, দশক, শতক হ'ব। এতিয়া আমাৰ প্ৰশ্ন দিয়া হৈছে যে 1 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যে এটা অংকৰে লিখিব পৰা সংখ্যাকেইটা লিখা। আমি এটা অংকৰে কি কি সংখ্যা লিখিব পাৰোঁ বাৰু? আমি এটা অংকৰে কি কি সংখ্যা লিখিব পাৰোঁ? 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু কি হ'ব? 9। এটা অংকৰে লিখিব পৰা আমাৰ সংখ্যা এইকেইটাই। কেইটা আছে? 10টা। এটা অংকৰে লিখিব পৰা সংখ্যা 10টা, সেইকেইটা হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। হৈছেনে? এতিয়া আমি 2 নম্বৰত আহোঁ। দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আমি কি পাম? 1ত 0, 10। হৈছেনে? দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আমি ইয়াত কি পাম? 1ত 0, 10। 3 নম্বৰ প্ৰশ্নত যাওঁ। দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আমি কি পাম? 9, 10, 9, 99। 9, 10, 9, 99। 9, 10, 9, 99। তাতকৈ পিছত আমি কি পাম? 100 পাম। 100টো কেইটা স্থানৰ হ'ব? তিনিটা স্থানৰ সংখ্যা, তিনিটা অংকৰ সংখ্যা হৈ যাব। সেইকাৰণে দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? 9, 10, 9, 99। 3 নম্বৰ প্ৰশ্ন আছে। 3 নম্বৰটো হ'ল। 4 নম্বৰ আছে কি? দুটা একে অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? দুটা একে অংককেইটা একে হোৱা আমাৰ আটাইতকৈ সৰু সংখ্যা কি হ'ব? 1, 10, 1। দুটা একে অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 11। হৈছেনে? এতিয়া 5 নম্বৰ প্ৰশ্ন চাওঁ। 50 আৰু 60ৰ মাজত থকা যিকোনো 5টা সংখ্যা, 50ৰ পৰা 60ৰ ভিতৰত থকা যিকোনো 5টা সংখ্যা লিখিব লাগে। সেইকেইটা কি হ'ব? 51, 52, 53, 54, 55, তেনেকৈ 60ৰ ভিতৰত তোমালোকে যিকোনো 5টা সংখ্যা লিখিব পাৰা। ইয়াত যিকোনো 5টা সংখ্যা বহুৱাই দিলেই হ'ল। তেনেকৈ নিশ্চয় কৰিব পাৰিছা। তোমালোকে এইখিনি ভালদৰে চাই ল'বা। ভিডিঅ'টো যিমান পাৰা 2-3বাৰ চাই ল'বা। তোমালোকে নিশ্চয় পাৰিবা। ধন্যবাদ।